ইউপিপিএলক ৰোধ কৰিব পৰা ইয়াত কোনো শক্তি নাই। ইউপিপিএলক ৰোধ কৰিব পৰা ইয়াত কোনো শক্তি নাই। বিটিআৰটো আমি নিৰ্মাণ কৰিলোঁ। বিটিআৰটো আমি নিৰ্মাণ কৰিলোঁ বিটিচি। ইয়াৰ সম্পূৰ্ণ হোৱা প্ৰক্ৰিয়াটো এতিয়াও বাকী আছে। ইয়াৰ সম্পূৰ্ণ হোৱাৰ প্ৰক্ৰিয়া এতিয়াও বাকী আছে। বৰঘৰ নিৰ্মাণৰ যি প্ৰক্ৰিয়া সেইটো সম্পূৰ্ণ হোৱালৈকে আমি কৰিম। বৰঘৰৰ যিটো নিৰ্মাণৰ প্ৰক্ৰিয়া সেইটো সম্পূৰ্ণ হোৱালৈকে আমিয়ে কৰিম। নিৰ্বাচনী গৰম বতাহত উত্তাল হৈ পৰিছে বিটিচিৰ আকাশ বতাহ। নিৰ্বাচনক লৈ ইতিমধ্যে তৎপৰতা বৃদ্ধি পাইছে প্ৰতিটো ৰাজনৈতিক দলৰ। প্ৰতিদিনে প্ৰতিটো ৰাজনৈতিক দলে বিশাল বিশাল জনসভাৰ আয়োজন কৰি ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা চলাই আছে। নিৰ্বাচনী তৎপৰতাত কোনোগুণেও পিছ পৰি থকা নাই বিটিচিৰ শাসনাধিষ্ঠ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দল। শাসনাধিষ্ঠ দলটোৱে চৰকাৰী সভাকে দলীয় জনসভাৰ দৰে উপস্থাপন কৰি ভোটাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা চলাই থকা পৰিলক্ষিত হৈছে। তাৰে অংশ হিচাপে আজি বাক্সা জিলাৰ শালবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হাউদৰ ভিটাত বিটিচি চৰকাৰৰ উদ্যোগত হিতাধিকাৰী সন্মিলন তথা আৰ্থ সামাজিক সজাগতা সভা অনুষ্ঠিত কৰে। সভাত শালবাৰী পৰিষদীয় সমষ্টিৰ বিভিন্ন ভিচিডিচিৰ পৰা অংশগ্ৰহণ কৰা কেইবা সহস্ৰাধিক হিতাধিকাৰী তথা সাধাৰণ ৰাইজে অংশগ্ৰহণ কৰে। সভাত অসম চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা বিটিচি চৰকাৰৰ পৰিকল্পনা উপদেষ্টা চন্দন ব্ৰহ্ম, অসম চৰকাৰৰ মন্ত্ৰী ইউজি ব্ৰহ্ম, বিটিচি চৰকাৰৰ ইএম ৰঞ্জিত বসুমতাৰীৰ লগতে ইউপিপিএল দলৰ কেইবাগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতৃত্ব উপস্থিত থাকে। সভাৰ অন্তত সাংবাদিকৰে সৈতে হোৱা কথোপকথনত অসম চৰকাৰৰ মন্ত্ৰী ইউজি ব্ৰহ্মই বিটিচিত ইউপিপিএল অপ্ৰতিৰোধ আৰু অনাগত দিনত তেওঁলোকে যে বিটিচিৰ চৰকাৰ গঠন কৰিব তাৰেই পাকে প্ৰকাৰে ইংগিত প্ৰদান কৰে। বিটিচিৰ বিভিন্ন আঁচনি পোৱা সকলক মাতা হৈছে। এটা খুব বৃহৎ এটা সমাৱেশ হ'ল হিতাধিকাৰী। আৰু চালবাৰীত যিটো দেখিছোঁ যে অন্যান্য ঠাইত যিমান এনেকৈ সমাৱেশ হৈছে তাতকৈ ডাঙৰ। তো ইয়াৰ পৰা বুজা যায় যে যিসকল আঁচনিবোৰ বিটিচিয়ে দিছে এইটো লৈ পেলাই জনগণৰ ৰাইজে সুখী আৰু যথেষ্ট জনপ্ৰিয়তা বাঢ়িছে প্ৰমোদ বড়ো চৰকাৰ। কমেও মিনিমামত 25টা সমষ্টি আমি জিকিব গৈ আছোঁ ইউপিপিএল অকলে। আৰু তাৰ মাজত আমাৰ এলায়েন্সটো আৰু ষ্টেটত আছে, দিল্লীত আছে, কিন্তু বিটিআৰত বৰ্তমান যিহেতু তেওঁলোকেও অকলে অকলে খেলিবলৈ ইচ্ছা প্ৰকাশ কৰিছে, তো আমিও অকলে অকলে খেলিবলৈ আগবাঢ়ি গৈ আছোঁ। 25টা আমি চিট যাম। আৰু ইএম দিয়া নিদিয়া সেই সময়ত যোনে চিফ হ'ব তাৰ ডিছক্ৰিপশ্যন হয়। তো এইটো আমি আগতীয়াকৈ কিন্তু বিটিচিত বৰ্তমান পৰিস্থিতিত যিটো এটা দেখিবলৈ পাইছোঁ যে কেডাৰ ভিত্তিক ইউপিপিএলে দল এটা গঠন কৰিছে, হেজাৰ হেজাৰ মেম্বাৰশ্বিপ অলৰেডি হৈ গ'ল। এটা ব্লগৰ অধীনত 22,000 23,000কৈ এটা ফেমিলি চেঞ্চাছত আহি গৈছে। এনে ক্ষেত্ৰত ইউপিপিএলক ৰোধ কৰিব পৰা ইয়াত কোনো শক্তি নাই। বৰঘৰ আমি সাজিছোঁ, বিটিআৰটো আমি নিৰ্মাণ কৰিলোঁ বিটিচি, নহয় জানো? ইয়াৰ সম্পূৰ্ণ হোৱাৰ প্ৰক্ৰিয়া এতিয়াও বাকী আছে। এইটো আমিয়ে কৰিব লাগিব, বেলেগে কৰিব নোৱাৰে। সেইকাৰণে কি আমি কাৰোবাৰ লগত কোনোবা সময়ত বন্ধুত্ব কৰিছোঁ বা এটা ভাল ভাৱ ৰক্ষা কৰিছোঁ, সেই বুলি আমি বৰঘৰৰ যিটো নিৰ্মাণৰ প্ৰক্ৰিয়া সেইটো সম্পূৰ্ণ হোৱালৈকে আমিয়ে কৰিম। শাকিল আহমেদৰ ৰিপৰ্ট।